এটা নীলা জেকেট, এক কলংকিত ইতিহাস। হিমন্ত বিশ্ব শৰ্মা কেনেদৰে যোগ দিছিল কংগ্ৰেছত? হিমন্ত বিশ্ব শৰ্মা কেনেদৰে আহিছিল ৰাজনীতিৰ পথাৰলৈ? হিমন্ত বিশ্বক কিয় বহিষ্কাৰ কৰা হৈছিল আছুৰ পৰা? আজি আমি সকলো কথা কম। নকবলগীয়া কথা আমি একোৱেই নকওঁ, যুক্তি দি কম। আমি দেখুৱাম, প্ৰমাণ কৰি দেখুৱাম। সেয়া পুৰণি কথা। তেতিয়া তেওঁ ছাত্ৰ নেতা, এতিয়াৰ দৰে তেতিয়াও তেওঁক বহুতে মৰম কৰিছিল, ভাল পাইছিল। বহু নেতাই সৰু হিমন্তক লগত লৈ ফুৰিছিল। সেই তেতিয়াই সদৌ অসম ছাত্ৰ সন্থাৰ বুকুত কামুৰিছিল হিমন্ত বিশ্ব শৰ্মাই, বিশ্বাসঘাতকতা কৰিছিল। আছুৱে তেতিয়াই খেদিছিল হিমন্তক। উঠিছিল মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰাৰ অভিযোগ। চতুৰ হিমন্ত কাষ চাপিল হিতেশ্বৰ শইকীয়াৰ। বহুতে কয় হিমন্তই তেতিয়া মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক বাতৰি কাকত যোগান ধৰিছিল। খবৰীৰ দৰে কাম কৰি কাষ চাপিছিল হিতেশ্বৰ শইকীয়াৰ। আনে কৰিব নোৱাৰা কাম সগৌৰৱে কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। তেতিয়াই হিমন্তই খাটি খাটি কংগ্ৰেছত কৰি ল'লে সুকীয়া স্থান। যাৰ আঙুলিত ধৰি ৰাজনীতিৰ অ আ ক খ শিকিছিল হিমন্তই, সেইজন ভৃগু ফুকনৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱাত মুখ খোল খাইছিল হিমন্তৰ। ভৃগু ফুকনৰ দেহাৱসানৰ পিছত জয়ৰ সোৱাদ পালে হিমন্তই। তৰুণ গগৈ মুখ্যমন্ত্ৰী হ'ল। সেই মন্ত্ৰীসভাত নামমাত্ৰ দায়িত্ব পাইছিল হিমন্তই। পুনৰ নিজৰ দক্ষতা প্ৰদৰ্শনত লাগিছিল হিমন্ত। প্ৰভাৱ বিস্তাৰৰ বাবে যিকোনো কৰিব ধৰিছিল হিমন্ত বিশ্ব শৰ্মাই। আনে শংকা কৰা কামো কৰিছিল হিমন্তই, কাৰণ লক্ষ্য আছিল ক্ষমতা। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠতা। তৰুণ গগৈয়ে ভাবিছিল হিমন্ত বিশ্ব শৰ্মা ভাল ল'ৰা, কাম কৰিছিল, পুত্ৰ বুলি ভাবিছিল। গগৈক দেখি হিমন্তই সাষ্টাংগে প্ৰণিপাত জনাইছিল ভৰি চুই। না খাইছিল না শুইছিল। তৰুণ গগৈক ভুলাবলৈ সেয়াই আছিল যথেষ্ট। প্ৰভাৱ বিস্তাৰত হিমন্ত ইমানেই সফল যে হিমন্তই দিয়া যিকোনো ফাইল চকুমুদি চহী কৰিছিল গগৈয়ে। মুখ্যমন্ত্ৰীক লগ কৰিবলৈ মেনেজাৰৰ দৰে কাম কৰিছিল হিমন্তই। মুখ্যমন্ত্ৰীৰ প্ৰায় কামেই চোৱা চিতা কৰিছিল হিমন্তই। হিমন্ত হৈ পৰিছিল আন আটাইকেইজন মন্ত্ৰী বিধায়কসকলৰ ভিতৰত বিশ্বাসী। তৰুণ গগৈৰ দ্বিতীয় কাৰ্যকালত আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগো আনি লৈছিল হিমন্ত বিশ্ব শৰ্মাই, আৰু তৃতীয় কাৰ্যকালতো তেনেকৈয়ে চলিল। হিমন্ত বিশ্ব শৰ্মা হাজাৰ হাজাৰ কোটি টকাৰ মালিক হ'ল। নামে বেনামে গঢ়িলে সম্পত্তি। মুখ্যমন্ত্ৰীৰ পিছে পিছে ঘূৰি থকা হিমন্ত অসমৰ সৰ্বশক্তিমান ব্যক্তি হ'ল। লোভ বাঢ়িল, জিভা দীঘল হ'ল। চকুত পৰিল মুখ্যমন্ত্ৰীৰ চকীত। ভাত চুবাওঁতে আঙুলি চুবোৱাৰ দৰেই হ'ল। AICCৰে যোগাযোগ কৰি হিমন্তই আৰম্ভ কৰে বিসম্বাদ। বহুতে কয় এই যোগাযোগ আছিল কোটি কোটি টকাৰ লেনদেন। হিমন্তই চলাহী কথাৰে মুহি পেলাইছিল দিল্লীৰ একাংশ নেতাক। বহিবলৈ পোৱা হিমন্তই খোৱাৰ চেষ্টা চলালে। মুখ্যমন্ত্ৰীৰ চকীত চকু। অভিযোগ এনেকুৱাও যে কেলেংকাৰীৰ ধনেৰে দিল্লীৰ বহুজনক পকেটত ভৰাইছিল। MLA হোষ্টেলত সঘনে কৰিছিল মিটিং। ধনৰ লোভ দেখুৱাই বহু বিধায়কৰ চহীলৈ দিল্লীক আৰ্জি কৰিছিল হিমন্তই। মুখ্যমন্ত্ৰীৰ চকী লাগে। হিমন্তৰ বাবে বাট মুকলি হৈছিল। কিন্তু হিমন্তৰ টীমত আছিল তৰুণ গগৈৰ এজেণ্ট। মেল মিটিঙত সকলো খবৰ পাইছিল তৰুণ গগৈয়ে। হিমন্তৰ বাবে সকলো নিশ্চিত আৰু সহজ আছিল। বিসম্বাদৰ বাবে গগৈৰ আসন যাব। মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। বুকুৰ মাজত হেঁপাহ আৰু আশা মুখ্যমন্ত্ৰী হোৱাৰ। সেই সময়তে তৰুণ গগৈৰ লগত ঘূৰা এজেণ্টে মাৰিছিল ওলোটাখৰ। হিমন্তৰ ফালৰ কেইগৰাকীমান বিধায়ক তৰুণ গগৈৰ কাষত। দুই এজনে গগৈৰ পৰা মন্ত্ৰী পালে। সেয়া আছিল সময়। লুইচ বাৰ্জাৰ খাৰদা ফাইল খুলো খুলো। হিমন্ত দিশহাৰা, মন্ত্ৰিত্ব নাই। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হোৱাৰ স্বপ্নভংগ। বিধায়কো গ'ল গগৈৰ কাৰণে। দলে বলে দপদপাই থকা হিমন্তৰ অকলশৰে উচুপনি। আত্মৰক্ষাৰ অংকত ব্যস্ত হ'ল ডিপ্ৰেছ হিমন্ত বিশ্ব শৰ্মা। দিন নাযায় ৰাতি নোপোৱাই হিমন্ত বিশ্ব শৰ্মাৰ। খাৰদা লুইচ বাৰ্জাৰৰ তদন্ত আৰম্ভ হ'ল। CBIৰ জোৰদাৰ তদন্ত। হিমন্তৰ পত্নীৰ মালিকাধীন চেনেল ৰেড। ইমানলৈ অসমৰ কেইবাজনো জেইলত। ভয়ত পেপুৱা লাগিল হিমন্ত বিশ্ব শৰ্মা। হিমন্তৰ এই কলংক চোৱাত বহুতে সংগ এৰিলে। ৰাজনীতিৰ পথাৰত হিমন্ত এক প্ৰকাৰ অসম্ভৱ হৈ পৰিল। জেললৈ যোৱাৰ পৰা
হাত সাৰিবলৈ হিমন্তই কৰিলে বিকল্প পথৰ সন্ধান কংগ্ৰেছত পুনৰবাৰ মন্ত্ৰী নাইবা মুখ্যমন্ত্ৰী হোৱাৰ সপোন ধূলিসাৎ হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ অৱশেষত ভাৰতীয় জনতা পাৰ্টিৰ শৰণাপন্ন হৈছিল হিমন্ত বিশ্ব শৰ্মা সিদ্ধাৰ্থ ভট্টাচাৰ্য আছিল তেতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি সকলোৰে ভৰি চুই কান্দি কান্দি হিমন্তৰ বিজেপি গমন 2016 চনৰ বিধানসভা নিৰ্বাচন কংগ্ৰেছে ঐতিহ্য কৰা জনতাই দিলে বিজেপিক ভোট তেতিয়া চকুপানী বুৱাই দিছিল সেই আৱেগিক ভাষণে কান্দি কান্দি কৈছিল মই মৰিলে জালুকবাৰীত সমাধিস্থ কৰিব হিমন্তই তেতিয়াই জনাইছিল জাতি মাটিৰ শ্লোগান শৰাইঘাটৰ শেষ ৰণ আছিল অন্যতম ডাইলগ আশ্বাসত পল লৈ কংগ্ৰেছক বিদায় দি অসমৰ ৰাইজে আঁকোৱালি ল'লে বিজেপিক চৰকাৰ হ'ল মিত্ৰজোঁটৰ প্ৰথম মন্ত্ৰীসভাত বঞ্চিত সিদ্ধাৰ্থ ভট্টাচাৰ্য হিমন্তক দললৈ অনা সিদ্ধাৰ্থ ভট্টাচাৰ্যই নাপালে মন্ত্ৰিত্ব প্ৰতিক্ৰিয়া হ'ল চৌদিশে যিজন মানুহে হিমন্তক বিজেপিলৈ আনিলে সেইজন মানুহে মন্ত্ৰিত্ব নাপালে কিয় কংগ্ৰেছৰ দিনৰ দৰে সৰ্বশক্তিমান হিমন্ত এতিয়া বিজেপিৰ ঘূৰি দৰোতা তেওঁ কয় যে অসমৰ 2 নম্বৰৰ ব্যক্তি দিন গ'ল সময় বাগৰিল জাতি মাটি ভেটিৰ কথা কোৱা পালি নেতাই অসমৰ জনতাক সংকটত পেলাইছে শক্তিশালী তেওঁ অসমৰ অস্তিত্ব ভাতৃত্ববোধ ধ্বংস কৰা বল প্ৰয়োগ কৰি জাতিটো শেষ কৰাৰ ইন্ধন যোগাইছে তেওঁৰ লক্ষ্য এটাই মুখ্যমন্ত্ৰীৰ চকীখন তাৰ বাবে মাতি যাওক ভেটি যাওক তেওঁ নাচায় নাভাবে নাগপুৰীয়াক সন্তুষ্টি কৰিবলৈ বাংলাদেশী আনিবই উত্তৰ পূবক আন ৰাজ্যত নালাগে কোনো কাৰণত নামানে প্ৰতিবাদ কৰি সকীয়াইছে জোৰ কৰিবও নোৱাৰিব সকীয়াই দিছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু অসমৰ সৰ্বশক্তিমান হিমন্তক লাগে জাতিৰ প্ৰতি দৰদ স্পষ্ট কিন্তু নীৰৱ মুখ্যমন্ত্ৰী উপায়হীন চকীখনৰ কাৰণে বিশ্বাসৰ দায়িত্ব দিলো জনতাক সময় সমাগত ব্যুৰ' ৰিপৰ্ট নিউজ 100